বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ আজি আমি এটা এনেকুৱা এপৰ বিষয়ে কথা পাতিম এপ আপোনালোকৰ কাৰণে বহুতো হেল্পফুল হ'ব যাৰ দ্বাৰা আপোনালোকে ক্লাছ 10ৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব ড্ৰাইভিং লাইসেন্স আপলোড কৰিব পাৰিব বাৰ্থ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এভৰিথিং আপোনালোকে এই এপটোৰ দ্বাৰা ডাউনলোড কৰিব পাৰিব তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে যাব লাগিব প্লে ষ্টৰত গৈ আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব UMANG উমংগ এই এপটো প্ৰথমতে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব মোৰ অলৰেডি ডাউনলোড আছে সেইটো অপেন কৰিছোঁ ইয়াতো বহুতো আপোনালোকে এপ্লিকেশ্যন দেখিবলৈ পাব EPFO এমপ্লয় প্ৰভিডেণ্ট ফাণ্ডৰ বিষয়ে যিকোনো ইনফৰমেশ্যন পাব ইণ্ডিয়ান গেছ এইটো এপ্লিকেশ্যন আপোনালোকে গেছ বুকিং কৰিব পাৰিব বা নিউলি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব মাই পেন কাৰ্ড ইয়াত পেন কাৰ্ডৰ কিবা কাৰেকশ্যন হ'লে ইয়াত কাৰেকশ্যন কৰিব পাৰিব যদি কিবা ভুল হৈ আছে আপোনাৰ ইয়াৰ দ্বাৰা কাৰেকশ্যন কৰিব আৰু বহুতো ছাৰ্ভিচ আছে ইয়াত এই বিষয়ে আমি পিছত কথা পাতিম আজি মই কথা পাতিম ডিজিলকাৰৰ বিষয়ে ডিজিলকাৰ এইটো এটা এনেকুৱা বহুতো ভাল এপ্লিকেশ্যন আপোনালোকৰ কাৰণে আচলতে আজিকালি মানুহবোৰ বহুত কিছুমান কথা পাহৰি যায় যেনে ড্ৰাইভিং লাইসেন্স ঘৰতে এইটো অফিচিয়েল ডকুমেণ্ট পাহৰি আহে তো পাহৰি আহিলেও এইটো এপটো যদি আপোনাৰ লগত থাকে কোনো প্ৰব্লেম নহয় প্ৰথমতে আপুনি এপটো ডাউনলোড কৰি ল'ব এপটো ডাউনলোড কৰি লোৱাৰ পিছত আপোনাৰ ইমেইল ID দ্বাৰা বা গুগল একাউণ্টৰ দ্বাৰা এইটো সাইন আপ কৰি ল'ব সাইন আপ কৰি লোৱাৰ পিছত ইয়াত বহুত আপোনালোকে সুবিধা দেখিবলৈ পাব এপটোত মোৰ আধাৰ কাৰ্ডটো অলৰেডি মই ইয়াত আপলোড কৰি থৈছোঁ বাকীখিনি আপলোড কৰা নাই আপোনালোকে প্ৰথমতে এই প্লাছ পইণ্টত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বহুতো ইয়াত অপশ্যন দেখিবলৈ পাব আপোনালোকে ইয়াত প্ৰথমটো আপোনালোকৰ অপশ্যনৰ বিষয়ে মই কথা পাতিম ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম এইটোত ক্লিক কৰিব এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ক্লাছ 10 মাৰ্কশ্বিট ইয়াত আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটখন আপলোড কৰিব পাৰিব ইয়াত আপোনাৰ নাম লিখিব লাগে আপোনাৰ মাৰ নাম লিখিব লাগে ৰোল নম্বৰ যোনটো আপোনাৰ মেট্ৰিক পৰীক্ষাত দিওঁতে লিখিছিলে সেইটো আৰু ইয়াত টিক মাৰ্ক কৰি দিয়াৰ পিছত গেট ডকুমেণ্ট বুলি যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনাৰ মাৰ্কশ্বিটখন ইয়াত আপলোড হৈ যাব তাৰ পিছতে আৰু অপশ্যন আছে একচন তললৈ অলপ তললৈ ডিষ্ট্ৰিক্ট আছাম ইয়াত আপোনালোকে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব ইয়াত আপোনাৰ বাৰ্থ সাৰ্টিফিকেট নম্বৰ মাৰিব লাগে একনলেজমেণ্ট নম্বৰ মাৰি ইয়াত ক্লিক কৰিব লাগে টিক মাৰ্ক কৰিব লাগে তাৰপিছতে গেট ডকুমেণ্টত ক্লিক কৰি দিব আপোনাৰ বাৰ্থ সাৰ্টিফিকেট ইয়াত আপলোড হ'ব যেন তেনেকৈ কাষ্ট সাৰ্টিফিকেট আপোনাৰ ডেথ সাৰ্টিফিকেট মেৰিজ সাৰ্টিফিকেট সিনিয়ৰ সিটিজেন সাৰ্টিফিকেট বহুতো ইয়াত অপশ্যন আছে আপোনালোকে এই এপটো আৰু আছে আৰু এটা অপশ্যনৰ বিষয়ে কথা পাতিম ইয়াত ট্ৰান্সপৰ্ট সবচে ইম্পৰ্টেণ্ট এটা আমি এইটো ড্ৰাইভিং লাইসেন্স বহুতেতো পাহৰি আহে এই এপটোৰ দ্বাৰা আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ইয়াত সেই ড্ৰাইভিং লাইসেন্সৰ নম্বৰটো ইয়াত টিক মাৰ্ক কৰাৰ পিছত গেট ডকুমেণ্ট কৰাৰ পিছত আপোনাৰ যিখন ড্ৰাইভিং লাইসেন্স আছে ইয়াত ডিজিলকাৰত আপলোড হৈ যাব আৰু যদি আপোনালোকে ট্ৰেফিক পুলিচে যদি কেতিয়াবা ধৰেও আপোনাৰ যদি ড্ৰাইভিং লাইসেন্সখন পাহৰি আহে এই এপটোত যদি আপোনাৰ আপলোড থাকে তেতিয়া কোনো আপোনাৰ প্ৰব্লেম নহয় আৰু ৰেজিষ্ট্ৰেশ্যন অফ ভেহিকল আপোনাৰ ইয়াৰ গাড়ীৰ আপোনাৰ নামটো যেনেকৈ আছে RC খনত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কিমান আৰু চেচিছ নম্বৰ গাড়ীৰ যোনটো নম্বৰ থাকে 6 7 8 9 এনেকুৱা ডিজিটৰ নম্বৰ থাকে ইয়াত যেতিয়া আপুনি ইয়াত টাইপিং কৰিব তাৰপিছতে ইয়াত টিক মাৰ্ক কৰাৰ পিছত গেট ডকুমেণ্ট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ যিখন RC আছে ইয়াত আপলোড হৈ যাব আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব